নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে এমডি টিউটৰিয়েল চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 7ৰ সমাজ বিজ্ঞান বিষয়ৰ পাঠ নং 21 শ্ৰমৰ সমমৰ্যাদা আৰু সমতুল্য পাঠটিৰ প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। তো বলা ভিডিঅ'টি এতিয়া আৰম্ভ কৰোঁ। 1 নম্বৰ চমু উত্তৰ লিখা। ক শ্ৰমৰ সমমৰ্যাদা মানে কি? উত্তৰ সমাজত পুৰুষ বা মহিলাৰ বৈষম্য নাৰাখি উভয়ৰে কামৰ স্বীকৃতি প্ৰদান কৰাকে শ্ৰমৰ সমমৰ্যাদা বুলি কোৱা হয়। খ শ্ৰমৰ সমমূল্যই কি সূচায়? উত্তৰ পুৰুষ আৰু মহিলাৰ বৈষম্য নাৰাখি কামৰ সময় আৰু শ্ৰম অনুসৰি সমান কামৰ বাবে সমান মজুৰি প্ৰদান কৰাকেই সাধাৰণ অৰ্থত শ্ৰমৰ সমমূল্য বুলি কোৱা হয়। তাৰ মানে কি কৈছে বুজিছানে? পুৰুষ আৰু মহিলা কথা নাই, যদি সমান কাম কৰে সমান সময় আৰু সমান কামৰ বাবে একে মজুৰি প্ৰদান কৰিব লাগে। গ প্ৰতিভা দেৱী সিং পাটিলৰ কৰ্মজীৱন কেনেকৈ আৰম্ভ হৈছিল? উত্তৰ প্ৰতিভা দেৱী সিং পাটিলৰ কৰ্মজীৱন আৰম্ভ হৈছিল এগৰাকী উকিল হিচাপে। তেওঁ আমাৰ ভাৰতৰ পূৰ্ব ৰাষ্ট্ৰপতি আছিল। ঘ মামণি ৰয়ছম গোস্বামীয়ে কিমান বয়সৰ পৰা সাহিত্য সাধনাত ব্ৰতী হৈছিল? উত্তৰ মামণি ৰয়ছম গোস্বামীয়ে 13 বছৰ বয়সৰ পৰা সাহিত্য সাধনাত ব্ৰতী হয়। নম্বৰ কল্পনা চাওলাই কোন বিষয়ৰ ডিগ্ৰী লাভ কৰিছিল? উত্তৰ কল্পনা চাওলাই বৈমানিক অভিযন্তা বিষয়ত ডিগ্ৰী লাভ কৰিছিল। প্ৰথম কলেজীয়া জীৱনত কি খেলত বাচেন্দ্ৰীয়ে প্ৰথম পুৰস্কাৰ লাভ কৰিছিল? উত্তৰ কলেজীয়া জীৱনত ৰাইফল শ্বুটিঙত বাচেন্দ্ৰী পালে প্ৰথম পুৰস্কাৰ লাভ কৰিছিল। 2 উত্তৰ লিখা। ক পুৰুষ মহিলাৰ সমমৰ্যাদা আৰু পাৰস্পৰিক সহযোগিতাই সমাজ এখনৰ উন্নতিত কেনেকৈ অৰিহণা যোগায়? উত্তৰ সমতা গণতন্ত্ৰৰ এক অন্যতম বৈশিষ্ট্য যদিও আমাৰ দেশত এতিয়াও পুৰুষ আৰু মহিলাৰ মাজত সমতাৰ কথাটোৱে বেছি গুৰুত্ব লাভ কৰা নাই, কিন্তু দেশৰ আৰু দহৰ কল্যাণৰ হকে পুৰুষ মহিলাৰ নিৰ্বিশেষে আটাইয়ে সমান দায়বদ্ধ। মহিলাক পুৰুষতকৈ দুৰ্বল বুলি ভবাৰ থল নাই। মহিলাসকলৰ মাজতো মেধাসম্পন্ন, কষ্টসহিষ্ণু আৰু অসাধাৰণ মহিলা আছে। দেশত পুৰুষৰ তুলনাত মহিলাৰ সংখ্যা কিছু তাকৰ যদিও তেওঁলোকক শ্ৰম আৰু বুদ্ধিমত্তাক দেশৰ উন্নতিৰ কামত খটুৱাব পাৰিলে দেশখনে অধিক উন্নতি লাভ কৰিব। পুৰুষ মহিলাৰ সমমৰ্যাদা আৰু পাৰস্পৰিক সহযোগিতাই দেশৰ উন্নতিৰ পথ মসৃণ কৰে। এইটো অলপ ডাঙৰকৈ আছে, তোমালোকে লিখি ল'বা। খ নম্বৰ লিংগ বৈষম্যৰ কবলত আমাৰ সমাজৰ অধিকাংশ এতিয়াও নিমজ্জিত, কেনেকৈ? উত্তৰ ভাৰতীয় সংবিধানত সমতাৰ অধিকাৰ মৌলিক অধিকাৰ হিচাপে স্বীকৃতি লাভ কৰিছে। ইয়ে জাতি বৰ্ণ লিংগ ভেদে সকলো মানুহৰে সকলো ক্ষেত্ৰতে সমান অধিকাৰৰ কথাকে সূচায়, কিন্তু বাস্তৱত পুৰুষ আৰু মহিলাৰ মাজত সমতাৰ কথাটোৱে বেছি গুৰুত্ব পোৱা নাই। এতিয়াও মহিলাক পুৰুষতকৈ দুৰ্বল বুলিয়েই ভবা হয়। এতিয়াও দেশৰ মহিলাসকলক বহু ক্ষেত্ৰত নিজৰ দক্ষতা বিকাশৰ সুবিধা দিয়া হোৱা নাই। মহিলাৰ কামৰ মৰ্যাদা এতিয়াও বহু ক্ষেত্ৰত দিয়া নহয়। চৰকাৰী চাকৰি, ৰাজনীতি আদি ক্ষেত্ৰত এতিয়াও মহিলাই ভালদৰে অংশগ্ৰহণ কৰিব পৰা নাই। এতিয়াও সমাজত ছোৱালীতকৈ ল'ৰাক অধিক গুৰুত্ব দিয়া দেখা যায়। চমুকৈ ক'বলৈ গ'লে লিংগ বৈষম্যৰ কবলত আমাৰ সমাজৰ অধিকাংশ এতিয়াও নিমজ্জিত। গ সমাজৰ উন্নতিত মহিলাৰ ভূমিকা কিয় অপৰিহাৰ্য? উত্তৰ সমাজৰ উন্নতিত পুৰুষৰ সমানেই মহিলাৰ অৱদানো অনস্বীকাৰ্য। সমাজৰ প্ৰতি পুৰুষৰ সমানে মহিলাসকলো দূৰদৰ্শী আৰু দায়িত্বশীল। সমাজৰ ছোৱালীসকল ল'ৰাৰ সমানে পৰিশ্ৰমী আৰু বুদ্ধিদীপ্ত। সমাজত মহিলাৰ সংখ্যা পুৰুষতকৈ অলপহে কম। গতিকে এনে এক বুজন সংখ্যক মানৱ সম্পদক সমাজৰ কল্যাণৰ কামৰ পৰা আঁতৰাই ৰাখিলে সমাজৰ প্ৰগতি সম্ভৱ নহয়। সবলী মহিলাই সমাজৰ প্ৰতিটো ক্ষেত্ৰতেই উল্লেখযোগ্য বৰঙণি যোগাই আহিছে। সেয়ে সমাজৰ উন্নতিত মহিলাৰ ভূমিকা অপৰিসীম। 3 নম্বৰ খালী ঠাই পূৰ কৰা। ক নাৰী আৰু পুৰুষৰ শ্ৰমৰ ডেছ অবিহনে সমাজৰ উন্নতি সম্ভৱ নহয়। উত্তৰটো হ'ব সমমৰ্যাদা। খ সমাজৰ ডেছ
পুৰুষৰ সমানেই মহিলাৰ অৱদানো অনস্বীকাৰ্য। উত্তৰটো হ'ব উন্নতিত, সমাজৰ উন্নতিত পুৰুষৰ সমানেই মহিলাৰ অৱদানো অনস্বীকাৰ্য। গ নম্বৰ, দেশ গণতন্ত্ৰৰ এটা অন্যতম বৈশিষ্ট্য। উত্তৰটো হ'ব সমতা। সমতা গণতন্ত্ৰৰ এক অন্যতম বৈশিষ্ট্য। ঘ, মহিলাসকলো পুৰুষৰ সমানে দেশ আৰু দায়িত্বশীল। উত্তৰটো হ'ব দূৰদৰ্শী। মহিলাসকলো পুৰুষৰ সমানে দূৰদৰ্শী আৰু দায়িত্বশীল। ঙ নম্বৰ, আমাৰ সমাজৰ ছোৱালীসকল ল'ৰাৰ সমানেই পৰিশ্ৰমী আৰু ডেছ। উত্তৰটো হ'ব বুদ্ধিদীপ্ত। আমাৰ সমাজৰ ছোৱালীসকল ল'ৰাৰ সমানেই পৰিশ্ৰমী আৰু বুদ্ধিদীপ্ত। সমাপ্ত। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো চাই যদি ভাল পাইছা লাইক কৰিবা আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিবা আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।